কি বনাইছে মা? মাছৰ মোৱা আৰু কচুতে পাতে দি খাৰ। কেনেকৈ বনাব? মাছখিনি এতিয়া ভাজি লৈ এতিয়া শাকখিনি দিম, পাতখিনি জ্বলা দিলোঁ। এয়া পচতীয়া ন? এই পচতীয়া পাতখিনি দিলোঁ। এতিয়া অলপ সময় ভাজিব লাগিব। খাৰ দিছে। খাৰ আৰু পানী। বনাওঁতে বেছি সময় নালাগে ন? নালাগে। কেটেলিটো উতলাব লাগিব। এইটো বস্তু খালে মানে চৰ্দি লাগে, গা বিষ বৰ ভাল। কিহৰ কাৰণে ভাল ক'লে? চৰ্দি, গাৰ বিষ এইবিলাকৰ কাৰণে ভাল আৰু। এতিয়া নিমখ দিম। নিমখ দিলোঁ। হালধি দিব লাগে নে নালাগে? হালধি অকণমান দিম বাৰু, এতিয়া উতলক অলপমান। এতিয়া ঢাকনি মাৰি দিওঁ, উতলক। অইন মাছ যেনেকুৱা মানে হেৰি এটা হ'ল নি বাৰু? এইখিনি হৈ গ'ল।